আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব এটা বৃহৎ সুবিধা। 5 লাখ টকালৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব প্ৰতিটো পৰিয়ালে। এবছৰত 5 লাখ টকালৈ লাভ কৰিব চিকিৎসাৰ খৰচ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আয়ুষ্মান কাৰ্ড। ৰেচন কাৰ্ড থকা সকললৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কলিয়াবৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা সকললৈ দিছে এই সুখবৰ। যিসকলৰ ৰেচন কাৰ্ড নাই সেই লোকসকলেও অটল অমৃত যোজনা কাৰ্ডৰ সুবিধা লাভ কৰিব। ৰেচন কাৰ্ড থকা সকলে প্ৰতি বছৰে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব।